হে দোস্ত ওয়েলকাম দ্য জাকাৰিয়া টেকনিকেল আসামত আপোনালোকক স্বাগতম জনাওঁ। দোস্ত আজিৰ ভিডিঅ'টো হ'ল আপোনালোকে কেনেকৈ ছ'চিয়েল মিডিয়াৰ লগত ইউটিউব চেনেলটো লিংক কৰিব পাৰিব। দোস্ত ছ'চিয়েল মিডিয়াৰ লগত আপোনালোকে কেনেকৈ ইউটিউব চেনেলটো লিংক কৰিব পাৰিব। দোস্ত আৰু এটা কথা, মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো অল কৰি দিব, যাতে এনেকুৱা নতুন ভিডিঅ' পাই থাকে। দোস্ত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। দোস্ত তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত আপোনাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ক্ৰম ব্ৰাউজাৰত ইউটিউবটো অ'পেন কৰি ল'ব। ইউটিউবটো অ'পেন হোৱাৰ পিছত ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আৰু তলত স্ক্ৰল ডাউন কৰিব আৰু তাৰপিছত ডেস্কটপ সাইট বুলি আছে, ডেস্কটপ সাইটত ক্লিক কৰিব। দোস্ত তাৰপিছত পেজটো খোল খাব। দোস্ত এনেকৈ খোল খোৱাৰ পিছত দোস্ত পেজটো এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। আপোনাৰ লগো আছে সেইটোত ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰাৰ পিছত ইউআৰ চেনেল বুলি আছে, ইয়াত ক্লিক কৰিব। ইউআৰ চেনেলত ক্লিক কৰাৰ পিছত পেজটো এনেকৈ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰিব। হে দোস্ত আৰু এটা কথা, ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। দোস্ত পেজটো এনেকৈ খোল খোৱাৰ পিছত ইয়াত তিনিটা অপশ্যন আছে। দোস্ত আপুনি এই কিনাৰটোত ক্লিক কৰিব। এইটোত দোস্ত তাৰপিছত ইয়াত ক্লিক কৰাৰ পিছত দেখি আছে ইয়াত লিংক বুলি আছে। ইয়াত লিংকত আপুনি ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিব লাগিব।
दोस्तों ইয়াত লিংকত ক্লিক কৰক ক্লিক কৰাৰ পিছত ইয়াত দেখি আছে আপুনি ইয়াত কিহৰ লিংকটো দিব বিচাৰে दोस्तों যদি ফেসবুকৰ লিংকটো দিব বিচাৰে ফেসবুক লিখিব ফেসবুক লিখি দিলো তাৰ পিছত दोस्तों আপুনি যেটো ফেসবুকৰ ইয়াত লিংক দিব লাগিব লিংকটো কেনেকৈ দিব আপোনালোকে সক লিংকটো তাত পেস্ট কৰিব লাগিব दोस्तों আকৌ কম ব্ৰাউজাৰত যাব লাগিব दोस्तों कम ब्राउजाৰত গৈ পেলাই কম ব্ৰাউজাৰত ফেসবুক এপটো ওপেন কৰিব লাগিব ফেসবুক এপটো ওপেন হোৱাৰ পিছত दोस्तों আপুনি ইয়াত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত দেখি আছে কপিত ক্লিক কৰিব दोस्तों कपित क्लिक কৰাৰ পিছত दोस्तों আগৰ ভাইৰাছটোত আকৌ যাব লাগিব ইউটিউব ষ্টৰ দি আছে ইয়াত ক্লিক কৰি দিয়ক दोस्तों मोर আৰু এটা চেনেল আছে হেইটো চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম হেইটো চেনেলক সাবস্ক্ৰাইব কৰিব दोस्तों देखि আছে পেজটো আকৌ এনেকৈ খুল খালে दोस्तों তাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত তাৰ পিছত আপুনি আকৌ এড লিংক বুলি আছে ইয়াত ক্লিক কৰিব ফাৰ্ষ্টতেটো ফেসবুক তোৰ মানে ছিলো লিখাৰ পিছত ইয়াত ফেসবুকৰ লিংকটো কৰিব লাগিব दोस्तों ইয়াত লিখি দিয়ক যদি আপুনি ফেসবুকৰ লিংকটো দিব বিচাৰে ফেসবুক লিখি দিয়ক
दोस्तों অলপমান ৰ'ব। दोस्तों অকমান ৰক। दोस्तों फेसबुक लिखि दिलु फेसबुक तार पिছত फेसबुकर जितु लिंक আছে लिंकটো আমি তো কপি কৰিলো কপিটো ইয়াত পেস্ট কৰিব লাগিব दोस्तों ইয়াত পেস্ট কৰিব লাগিব কপিটো যেটো আমি ফেসবুকৰ লিংকটো কপি কৰিলো এটো পেস্ট কৰিব লাগিব ইয়াত পেস্ট কৰি দিও পেস্ট কৰাৰ পিছত दोस्तों আপোনালোকে কি কৰিব লাগে চাওক दोस्तों तार पिছত दोस्तों तार पिছত আপুনি ইয়াত ক্লিক কৰিব দেখি আছে মই লিংক এটা দিলু दोस्तों আপুনি যদি ইনষ্টাগ্ৰাম টুইটাৰৰ লিংকটো দিব বিচাৰে এনেকৈ দিব পাৰিব दोस्तों तार पिছত আপুনি ইয়াত ক্লিক কৰিব নহয় ইয়াত ক্লিক কৰিব ইয়াত दोस्तों আপুনি ইয়াত ক্লিক কৰি দিব বাস হৈ গ'ল এতিয়া दोस्तों তেনেহলে এইটো ভিডিও ইয়ালৈকে হে दोस्तों আপোনালোকক দেখাম মোৰটো হৈছে না এইটো মই দেখাম ঠিক আছে दोस्तों YouTube এপটো ওপেন কৰিলো মোৰটো হৈছে নে হোৱা নাই আপোনালোকক দেখাম दोस्तों मोर फेसबुक पेज टू ओपन होले ओपन होवार पिছত लोगोটো क्लिक কৰাৰ পিছত ইউআৰ চেনেলত ক্লিক কৰিলো ইউআৰ চেনেলত ক্লিক কৰাৰ পিছত दोस्तों আৰু এবাৰ কৈ আছো আপোনালোকক কোনো ভাই যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশনটো অল কৰি দিব যাতে এনেকুৱা নতুন ভিডিও পাই থাকে আৰু दोस्तों এটা কথা ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব কোনো ভাই কাৰোবাৰ যদি কিবা প্ৰবলেম হৈ থাকে তেনেহলে কমেন্ট বক্সত জনাব दोस्तों তাৰ পিছত ইয়াত ক্লিক কৰিব আপুনি दोस्तों ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চাই আছে মই ফেসবুকটো লিংক কৰিলো ফেসবুকটো ইয়াত দেখাই আছে ফেসবুকটো दोस्तों আপোনালোক বন্ধু বান্ধৱ এই লগত ভিডিওটো শেয়াৰ কৰি দিব তেনেহলে दोस्तों ভিডিওটি ইয়ালৈকে হে